সকলোকে মই কাজল কৰা মোৰ আন এটি নতুন ব্লগত আপোনালোকক সকলোকে স্বাগতম জনালো মোৰ আজিৰ নতুন ব্লগটো মই আনিছো এভৰিডে মেকআপ লুক ফৰ অফিস গোইং ওমেন্স বা গাৰ্লছ আৰু যোনবোৰ ধৰক আমাৰ টিনেজাৰ গাৰ্লছ আছে যোনে ধৰক এতিয়া কলেজত গৈ আছে যোন লেডিজ সকল হল যোনে ধৰক নিজৰ ল'ৰা ছোৱালীবোৰক স্কুলত ল'ব যায় ছুটি হোৱাৰ পিছত বা স্কুলত থব যায় সেই সময়তো এনেকে মিনিমাল মেকআপ লৈ নিজক ধুনীয়াকৈ ৰেডি কৰি যাব পাৰে তেওঁলোকেও পাৰে এই মেকআপটোক কৰিকে উলাই যাবলৈ একো নাই মিনিমাল মেকআপটো আমি সদায় আমাৰ এভৰিডে মেকআপত আমি লবই পাৰো তো এভৰিডে মেকআপ লুক যেহেতু আমি সদায় কৰো তো আমাক ইমান হেভি মেকআপটো নালাগেই বাৰু একদম মিনিমাল মেকআপ হলেও হৈ যায় তো সেই মিনিমাল মেকআপ আমি কি প্ৰডাক্ট ইউজ কৰিও কেটামান প্ৰডাক্ট ইউজ কৰিও আমি আমাৰ মিনিমাল লুক ক্ৰিয়েট কৰি আমি অফিসতে হওক বা কলেজতে হওক আমি যাব পাৰো তো এনেকৈ ভাবি মই আজি মোৰ এই ব্লগটোক আনিছো আশা কৰিছো আপোনালোকে মোৰ এই ব্লগটোক ভাল পাব আগৰ ব্লগবোৰক যেনেকৈ আপোনালোকে মৰম দিছে তেনেদৰে মোৰ যিমানো এতিয়া ব্লগছবোৰ আহি থাকিব আপোনালোকে এনেকৈ মোৰ নতুন নতুন ব্লগছবোৰক লাইক কৰিব আৰু কমেণ্টও কৰিব তেনেহলে আহক বেছি পলম নকৰো ষ্টাৰ্ট কৰি দিওঁ ব্লগটো মই যেহেতু মোৰ ফেস ওয়াশ কৰি মই ময়শ্চাৰাইজাৰ মই লগাই হাইড্ৰেট কৰি থৈছো মোৰ স্কিনটোক আৰু মই লিপ বাম লগাই মোৰ লিপটোকো হাইড্ৰেট কৰি থৈছো তো এতিয়া মই ইউজ কৰিম প্ৰাইমাৰটো ইউজ কৰিবই লাগে কাৰণ কিয় প্ৰাইমাৰটো মানে কিয় আমি ইউজ কৰিব লাগে আমাৰ মেকআপৰ আগত স্কিনটোক প্ৰিপেয়াৰ কৰিবৰ কাৰণে আৰু যাৰ ধৰক পোৰ্স ওপেন আছে তেওঁলোকেও প্ৰাইমাৰ ইউজ কৰিব পাৰে আৰু মেকআপক লং লাষ্টিং কৰি ৰাখে প্ৰাইমাৰে তো যোনে ধৰক অফিসত যায় বা কলেজত যায় তেওঁলোকেতো বহুত টাইম দিয়কচোন তাতে থাকিবলগীয়া হৈ যায় মই এনেকৈ প্ৰাইমাৰটোক ইউজ কৰি ল'ম প্ৰথমে এতিয়া মই লগাম প্ৰাইমাৰটো যেহেতু হৈ গ'ল মোৰ লগোৱা মই লগাম এতিয়া কনসিলাৰটো একদম বহুত সোনকালে হয় দেই মেকআপটো কিন্তু আপোনালোকে ট্ৰাই কৰিবচোন কনসিলাৰটো এতিয়া মই লগাম চাব ইয়াতে অকমান লগাম ধুনীয়াকৈ নোজ ব্ৰিজত লগাই ল'ব এনেকৈ নাকত ইয়াতে অকমান দিব আৰু এনেকৈ চিক্সত দি দিব এতিয়া মই ধুনীয়াকৈ ব্লেন্ড কৰি ল'ম তো মোৰ যেহেতু ব্লেন্ডিং ব্ৰাছ আছে ব্লেন্ডিং ব্ৰাছৰ লগতে মই ব্লেন্ড কৰি লওঁ ধুনীয়াকৈ যাৰ ধৰক ব্ৰাছ নাই তেওঁলোকে আকৌ এইটো নাভাবিব যে ব্ৰাছ নাই যদি আমি কেনেকৈ কনসিলাৰটো লগাওঁ বা ফাউণ্ডেশ্যন লগাওঁ একো নাই নিজৰ ফিংগাৰ টিপছৰ লগতো ধুনীয়াকৈ হাতৰ লগতো আপোনালোকে এপ্লাই কৰিব পাৰিব চকুৰ ওপৰতো লগাই ল'ব আইলিডত হেতুক নাপাহৰিব আইলিডতো লগাই ল'ব গোটেই ফেসত অল ওভাৰ ফেসত ইউজ কৰি এপ্লাই কৰি ল'ব কনসিলাৰটো কাণতো কিন্তু লগাব দেই এইটো নাপাহৰিব আৰু নেকতো কিন্তু এপ্লাইটো কৰি ল'ব যি ইনাফ প্ৰডাক্টছ আমাৰ ব্ৰাছত থাকে বা আমি হাতেদি এপ্লাই কৰি আছো হাতত থাকে এনেকৈ নেকতো লগাই ল'ব নহলে স্কিন টোনটো ডিফাৰেণ্ট হৈ থাকে কাৰণ কিয় আমি যেতিয়া ফাউণ্ডেশ্যনে লগাওঁ বা কনসিলাৰে লগাওঁ কনসিলাৰো এক প্ৰকাৰৰ আমাৰ ফাউণ্ডেশ্যনে হয় এইটো আপোনালোকে আৰু কনফিউজ নহ'ব যোনে জানে তেওঁলোকেতো গমেই পাব যোনে ধৰক গম নাপায় তেওঁলোকক কৈ আছোঁ আমি ফাউণ্ডেশ্যন নিচিনাই ইউজ কৰিব পাৰোঁ কনসিলাৰকো তো আমি যেহেতু ইউজ কৰাৰ পিছত স্কিনটো আমাৰ কি হয় ইভেন হৈ যায় ন টোনটো ইভেন হৈ যায় তো যদি আমি নেকত বা ইয়াৰত যদি নলগাওঁ তেতিয়াহ'লে আমাৰ টোটেলি স্কিন টোনটো মানে ইফালে ফেসটো ব্ৰাইট হৈ থাকিব ইফালে ডাৰ্ক হৈ থাকিব সেইকাৰণে যি ইনাফ প্ৰডাক্ট আমাৰ ব্ৰাছত থাকে বা হাতত থাকে মুঠতে নেকতো লগাব আৰু কাণতো লগাই ল'ব এইটো মই মোৰ আগৰ ব্লগটোতো আপোনালোকক কৈছোৱে মই যোনটো কনসিলাৰ ইউজ কৰিছোঁ এইটো কনসিলাৰটো মোৰ ফৰএভাৰ 52 হয় বহুত ভাল কভাৰেজ হয় নাম্বাৰটো কৈ দিওঁ যিহেতু মই বেজ কালাৰ ইউজ কৰোঁ COV003 চাই লওক বহুত ভাল কভাৰেজ হয় আপোনালোকে ট্ৰাই কৰি চাব পাৰে মইতো ভাল পাওঁ তো মই এইটোকো মোৰ এজ আ ফাউণ্ডেশ্যন হিচাপে ইউজ কৰোঁ আৰু এতিয়া কৰিলোৱে তো এতিয়া মই লুজ পাউডাৰ লগাওঁ ফাউণ্ডেশ্যন যেহেতু লগাই ল'লোঁ লুজ পাউডাৰটো মই লগাই ল'ম মন কিয় মই লুজ পাউডাৰে ভাল পাওঁ বহুত নেচাৰেল লুক দিয়ে লুজ পাউডাৰ আৰু মোৰ লুজ পাউডাৰটো মোৰ পেকৰ হয় মই কৈছোঁৱে আপোনালোকক সেইটোৱে লুজ পাউডাৰ হয় এইটো তো লুজ পাউডাৰ হৈ গ'ল এতিয়া মই লগাম ব্লাছাৰ মোৰ যেহেতু মেকআপটো হৈয়ে গ'ল একদম বহুত সোনকালে হয় মেকআপটো এইটো ব্লাছাৰ হয় যোনে ব্লাছাৰ লগাই ভাল পায় তেওঁলোকে লগাব পাৰে আৰু যোনে ধৰক নলগায় তেওঁলোকে ব্লাছাৰ
ব্লাছাৰৰ পাৰ্টটোক স্কিপ কৰি দিব পাৰে দেই এতিয়া মই কৈ আছোঁ মইতো ভাল পাওঁ মই সেইকাৰণে ধৰক ব্লাছাৰটো মই ইউজ কৰোঁ আৰু যোনে ধৰক ব্লাছাৰ নলগাই যে অফিচত গৈ আছে বা কলেজত গৈ আছে ব্লাছাৰ ইউজ নকৰোঁ ভাল নালাগে তো তেওঁলোকে ছাপ'জ ব্লাছাৰটো নলগাই এনেকৈ ডাইৰেক্ট লুজ পাউডাৰটোক ধুনীয়াকৈ লগায়ো কমপ্লিট কৰি দিব পাৰে লুকটোক একো নাই তো এই চাওক মই লগাইছোঁ ধুনীয়াকৈ দেখিছেই চাগে একদম নেচাৰেল হয় এইটো কি বিউটিৰ হয় বহুত ধুনীয়া কালাৰ হয় এইটো সফ্ট নিউড হয় ব্লাছাৰ লগালোঁ এতিয়া মই কি কৰোঁ আইব্ৰ'টোক অলপমান ছেটিং কৰি লওঁ যিহেতু পাউডাৰ লগাইছোঁ কনচিলাৰ লগাইছোঁ অলপমান আইব্ৰ'বোৰ মানে বগা বগা হৈ থাকেতো পাউডাৰ্ছবোৰ লাগি তো অলপমান মই আইব্ৰ'টোক মিলাই লওঁ অকণমান আইব্ৰ'টোক এনেকৈ আইব্ৰ' পেলেটটোতো মই কৈছিলোঁৱে হিলাৰী ৰ'ডাৰ হয় আইব্ৰ' পেলেটটো তো মই এইটো ইউজ কৰোঁ এতিয়া যিহেতু আইব্ৰ' হৈ গ'ল মাস্কাৰাটো মই কৈছিলোঁ মাস্কাৰাটো মোৰ কালাৰ বাৰৰ হয় সেইটোৱে মই এইটোৱে ইউজ কৰি খুব ভাল পাইছোঁ তো মই এইটোৱে ইউজ কৰোঁ মাস্কাৰাটো লগাই লওঁ আৰু যোনে ধৰক লাইনাৰ লগায় তেওঁলোকে লাইনাৰ লগাব পাৰে মই ধৰক এতিয়া লাইনাৰটো ইউজ নকৰোঁ কৰিলেও মই মানে অলপমান উইং লাইনাৰ একদম সৰুকৈ উইং লাইনাৰ কৰোঁ সেইটো মই লগাম দেখাই আছোঁ যোনে ধৰক লগাব বিচাৰে আপোনালোকে লগাব পাৰিব আৰু যোনে ধৰক কলেজত যায় তেওঁলোকে ব্ৰাউন কালাৰৰ এনেকৈ লেকমিৰ পায় নহয় লেকমিৰ ব্ৰাউন কালাৰৰ কাজল পেঞ্চিল সেইটো দিও আপোনালোকে এনেকৈ উইং লাইনাৰ ক্ৰিয়েট কৰিব পাৰে যিহেতু ব্ৰাউনটো অলপ ভাল লাগে দেখিবলৈ ব্ৰাউন কালাৰেদি উইং লাইনাৰ তো ব্ৰাউন কালাৰ লেকমিৰ কাজল পেঞ্চিল লৈও আপোনালোকে এনেকৈ উইংবোৰ ক্ৰিয়েট কৰিব পাৰে এতিয়া যোনে ধৰক কলেজত গৈ আছে তেওঁলোকক ভাল লাগিব সেনেকুৱা উইং লাইনাৰ সৰুকৈ লগাই গ'লে মই এতিয়া উইং লাইনাৰটো লগাওঁ সেইদিনাখন মই কৈছিলোঁ ন ষ্টাইলো এইটো দিয়ে মই এতিয়া উইংটো লগাম ধৰিব পাৰিছেনে এনেকৈ সৰুকৈ মই উইং লাইনাৰ ক্ৰিয়েট কৰোঁ হয়তোবা এইটো ষ্টাইলৰ লগত হয়তোবা লেকমিৰ ব্ৰাউন পেঞ্চিলৰ লগত লেকমিৰ ব্ৰাউন পেঞ্চিল মানে সেইটো কাজলটো কৈছোঁ আৰু ব্লু কালাৰৰো হয় ন লেকমিৰ ব্লু কালাৰৰো হয় সেইটো দিও সেনেকৈ কেতিয়াবা উইং লাইনাৰ সৰুকৈ এনেকৈ লগাই লওঁ ভাল লাগে কিবা এটাতো ডিফাৰেঞ্চ গম পাইছে ন উইংটো লগোৱাৰ লগে লগে সেইকাৰণে আৰু মোৰ যিহেতু এতিয়া হৈয়ে গ'ল তো এতিয়া মই লিপষ্টিক লগাম লিপষ্টিক মোৰ লেকমি কুশ্যন মেটৰ হয় এইটো নাম্বাৰটো হ'ল C02 দেখিছেনে লাইট কালাৰ হয় নিউড কালাৰ হয় ভাল লাগে এইটো ইউজ কৰি একদম নিউড কালাৰ হয় ভাল লাগিছে ন কালাৰটো সঁচাকৈ বহুত মৰম লগা কালাৰ হয় মই ভাল পাওঁ এইটো কালাৰটো নিউড কালাৰ হয় তো এতিয়া লিপষ্টিকত ডান মাস্কাৰা লগালোঁ আইব্ৰ' কৰিলোঁ ব্লাছাৰ চাছাৰ চব হৈ গ'ল তো মোৰ এই চাওক মেকআপ মোৰ একদম ডান এতিয়া গম পালে ন একদম বেছি সময়ো নালাগে আৰু খুব বেছি তেনেকুৱা একো প্ৰডাক্টটো নালাগে কিমান প্ৰডাক্ট লাগিল কওকচোন বাছ কনচিলাৰটো মই ইউজ কৰিছোঁ আপোনালোকে এইটোৰ বাদে যদি আপোনালোকে BB ক্ৰীম বা ফাউণ্ডেশ্যন যোনটো ইউজ কৰে সেইটোৱে ধৰকচোন বাৰু সেইটো হ'ল প্ৰাইমাৰটো বাৰু ইউজ কৰিব লাগে দিয়কচোন যাৰ আছেতো বহুত ভাল কথা যাৰ নাই তেওঁলোকে কিনি ল'ব প্ৰাইমাৰ লাগেই তাৰপিছত লুজ পাউডাৰ বা কম্পেক্ট সেইটোতো চবৰে নিজৰ কিটত থাকেই আৰু লিপষ্টিকটো থাকেই কাজল হ'ল মাস্কাৰা হ'ল এইবোৰতো থাকেই তো এই মানে 2-3টামান বস্তুৰ লগতে আমি আমাৰ মিনিমাল মেকআপ কৰি আমাৰ এভৰিডে লুকটো যোনটো আমি অফিচ যাওঁ বা আমি কলেজ যাওঁ বা আমি অলপ ক'ৰবাত মাৰ্কেটতে ওলাই গ'লোঁ আমি এনেকৈ ধুনীয়াকৈ আমাক ৰেডি কৰি আমি ওলাই যাব পাৰোঁ মই কিন্তু মিনিমাল লুকে ভাল পাওঁ আৰু একদম সাটল লুক যোনটো হয় তেনেকুৱাই ভাল পাওঁ মানে সিম্পল লুক হ'লে ভাল পাওঁ আৰু মই খুব বৰ বেছি তেনেকুৱা মেকআপ যদিও মই মেকআপ আৰ্টিষ্ট কিন্তু ইমান সেনেকৈ মানে হেভি মেকআপ মই কেতিয়াও তেনেকৈ কৰি পোৱা নাই কিন্তু মই মেকআপ যদি মই লওঁ যদিও মই এনেকৈ সাটল মেকআপটো বেছি ভাল পাওঁ আৰু তো আজিৰ যোনটো মেকআপটো চাই লওক আপোনালোকে ভালে পাইছে চাগে গমটো পায়ে আছে চাগে ন লাইটৰ কিন্তু বহুত ইফাল ইফাল কৰে দেই লাইটৰ মই ইমান এডজাষ্ট কৰিব নাজানো মোৰ ৰিং লাইটটো
তো সেইকাৰণে আপোনালোকে লাইটৰ অলপমান ইটো সিটো ৰিফ্লেকশ্যন পাব পাৰে আপোনালোকে যদি কিবা মেকআপৰ বিষয়তে হওক বা কিবা যদি প্ৰডাক্টৰ বিষয়তে হওক আপোনালোকে কিবা যদি কুৱেশ্যনো থাকে আপোনালোকে মোক একদম ফিল ফ্ৰী হয় কুৱেশ্যন কৰিব পাৰে কমেণ্ট কৰিব মই আপোনালোকক ৰিপ্লাই কৰিমে আৰু ঠিক তেনেকৈ আজি মই যোনটো মেকআপটো দেখালোঁ আপোনালোকে মোৰ ব্লগটো কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব আপোনালোকৰ কমেণ্টবোৰ পালে বহুত ভাল লাগে তো আশা কৰিছোঁ আজিৰ ব্লগটোও আপোনালোকে ভালেই পাব আৰু আপোনালোকৰে যাতে অলপমান হ'লেও কিবা এটা হেল্প হয় মোৰ এই ব্লগটোৰ লগতে যোনে ধৰক ৱৰ্কিং ৱমেন হয় যোনে ধৰক কলেজ গৈ আছে তো সোনকালে মেকআপ কৰি কেনেকৈ ওলাই যাব পাৰে বা কি প্ৰডাক্ট ধৰক লৈও তেওঁলোকে কিছুমান আৰু মানে দুই এটা প্ৰডাক্ট লৈও কেনেকৈ তেওঁলোকে নিজক ধুনীয়া ফ্ৰেছ লুক দি একদম ৰেডি কৰি কলেজ যায় বা অফিচ যায় তেনেকুৱা আৰু কিবা যদিও মই আপোনালোকক মোৰ ব্লগৰ জৰিয়তে যদি হেল্প কৰিব পাৰোঁ সেই বুলি ভাবিয়ে মই মোৰ এই ব্লগটোক মই আনিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু এনেকেই মোৰ ব্লগছবোৰ চাই যাই থাকিব ছাপোৰ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইবো কৰিব এনেকেই আপোনালোকে মোৰ ব্লগবোৰ চাই যাই থাকিব আৰু চাওঁতে লাইক কৰিব নাপাহৰিব লাইক বাটনটো হিট কৰি দিব তেনেহ'লে মই আকৌ আহিম মোৰ নতুন এটি ব্লগৰ লগত আজিলৈ ইমানেই ধন্যবাদ